নমস্কাৰ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আৰু আজি আমি আছোঁ এই কস্তি মোমায়েকৰ ঘৰত। কস্তি মোমায়েকৰ ঘৰৰ পুখুৰীত মাছ ধৰিবলৈ মাতিলে, আৰু এই পুখুৰীত লাগিছে একেবাৰে বিলৰ কাষত হয়। আৰু প্ৰতি বছৰে মোক মাছ ধৰিবলৈ মাতে এই পুখুৰীটোত। পুখুৰীত হল গৰৈ ধৰি এইবাৰ পালোহি আলু খেতি, আৰু আলু খেতি এইবাৰ ভাল নহ'লে, একেবাৰে মৰিয়ে থাকিলে আৰু গছবোৰ টানি দিলে। এয়া খুব বেছি ৩-৪টা ওলাইছে আলু। আগত আলু লমা লমে লাগে, এনেকৈ খান্দিলে আৰু খান্দি কৰি ভাল লাগে হ'লে। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আৰু এতিয়া আমি আছোঁহি আমাৰ কস্তি মোমায়েকৰ ঘৰত, আৰু আলু খান্দি আছোঁহি কস্তি মোমায়েকৰ বাৰীত। মানে মোমায়েকৰ মানে ককাকৰ আৰু মোমায়েকৰ চবৰে হয় আৰু গোটেই মোমায়েকে আৰু কেইবাটাও আছে, চব লগ লাগি ইয়াত আলু আছে। ইয়াত সেইখিনি এখনেই বাৰী গোটেইখিনি, আৰু ইয়াতে এয়া আলু খনা আগতে খান্দিলে বাৰু এতিয়া আমি আহিলোঁ খান্দিবলৈ, অকণমান খান্দি চাওঁ বুলি। কিন্তু আলু একেবাৰে কম ওলাইছে, আগত যেনেকৈ ওলাই তেনেকৈ মানে ওলোৱা নাই। গছবোৰ ভাল নহ'ল, আলু ভাল হ'লে গছতে চিন থাকে আৰু ভাল হৈছে গুটি ওলাব বুলি। এইবাৰ গছবোৰ ভাল নহ'ল, নিয়াবও নোৱাৰিলে বাহঁতৰ ঘৰত প্ৰব্লেম ধেৰ আহি গ'ল। আৰু এয়া আমাৰ আলু বাই আছে, আমাৰ এয়া ভাই বোৱাৰী, সেয়া আমাৰ মাতাশ্ৰী, আৰু এয়া মই, আমি গোটেইকেইজনীয়ে। এয়া কি কৈছে, যেতিয়া নিওৱা সময় আছিলে তেতিয়া খনতি বিচাৰি পেলাই গোটেই গাঁওখন ফুৰিলে বোলে, খনতি এখন বিচাৰি নাপালে বন নিয়াবলৈ মানে গুচাবলৈ, আৰু গোটেই বন গজিলে। সেইকাৰণে বন অঁতৰাব নোৱাৰা কাৰণে মানে গোটেই আলুত বন গজি এয়া আলু অৱস্থা এয়া হ'ল। আৰু মোৰ ওচৰত আছে এয়া বগৰী, দেখাই দিছোঁ এপাক। ইয়াত খোচল ল'ৰা আছে বগৰী, এইকেইটা বগৰী খাম। আমি বিলৰ কাষত থকা পুখুৰীটো মাৰিছিলোঁ, তাতে মানে শ'ল মাছ আৰু গৰৈ মাছ উঠিলে, আৰু সেয়া গৰৈ মাছ আৰু শ'ল মাছে খোৱা হ'ব এই বগৰীকেইটা, সেইটো কাৰণে লৈ আছোঁ। আৰু এইফালে আলু সৰু সৰু আলু, আৰু এইবোৰ অসমীয়া আলু বুলি কয় দেই, একেবাৰে ঘৰুৱা আলু, অসমীয়া ঘৰুৱা আলু। টেষ্টটো খাবলৈ বেলেগ হৈ যায়। দেউতাৰ ঘৰত প্ৰতি বছৰে আলু কৰা হয়, যেতিয়াৰ পৰা আমি গম পাওঁ তেতিয়াৰ পৰা কৰা হয়, আৰু প্ৰতি বছৰে খনা হয়। এইদৰে ময়ো খানো বাৰু, পাওঁ বা খানিবলৈ অকণমান হ'লেও। সৰুৰ পৰা কৰি অহা কাম এইবোৰ এবাৰ বছৰেকত কৰিব পেলাই ভালেই লাগে। বছৰেকত এবাৰ কৰা হয় এই খেতিবোৰ। আৰু এইখিনিতে মই পালোঁ এটা পোক, এইটো পোকটো মানে সৰুতে আমি পোক পচিম বুলি কৈ দিলে মানে যিফালে কৈ দিওঁ সেইফালে ঘূৰি যায় হ'লে, তেতিয়া পোকটোও গম নাপায় পোক পচিম কি, আৰু আমিও গম নাপাওঁ হ'লে বাৰু। এই পোকটো পাছৰ জীৱনটো পখিলাই হ'ব চাগে, আৰু যিহেতু ফুলুৰি। আৰু এইবাৰ আলু একেবাৰে ডাঙৰ চাইজটো এইকেইটাই, আৰু ইয়াতকৈ ডাঙৰ চাইজ মই দেখা নাই এতিয়ালৈকে। এয়া আৰু একেবাৰে গধূলি আমি আহি পালোঁ সেয়া মোৰ ভতিজাজনীৰ ঘৰত। তাই আজি কেঁচুৱা জন্ম হোৱা এমাহে ওচৰা-ওচৰি হ'ল, কিন্তু আমি অহা নাছিলোঁ, আহিব পৰা নাছিলোঁ। আৰু এয়া লোকেল মুৰ্গী জালুক এনেকৈ মানে জাল দিয়া। আজিকালি ভাতো খাই বাৰু, কিন্তু আমি ভাত খোৱা প্লেন নকৰিলোঁ, যিহেতু ৰাতি আহিছোঁ। তাইকো বেছিকৈ বোলো অশান্তি নকৰোঁ, আৰু দিনটো সিফাল সিফাল কৰি সময় যিহেতু এই সময়তে পাইছোঁ, সেইকাৰণে পটাপট কৰি খাই কৰি যাওঁগৈ বুলি।